লাই দিয়াটোক মই সাপোর্ট নকৰো কিন্তু প্ৰতিদিন পেপাৰ হৈ আছে নি প্ৰতিদিনটো এখন সিধা সিধি কংগ্ৰেছৰ লিফলেট হয় সেইকাৰণে মানুহৰটো প্ৰতিদিনৰ ওপৰত বহুত খং উঠি আছে যিমান বিলাক এখন লিফলেট টাইপ হৈ আছে নে নাই কংগ্ৰেছ প্ৰতিদিনখন পেপাৰ হৈ আছে নি প্ৰতিদিনখন কংগ্ৰেছৰ এখন লিফলেট হৈ আছে মই জ্বলাই দিয়াটোক সমৰ্থন নকৰো কিন্তু ইলেকশ্যনৰ পিছত অসমৰ ৰাইজৰ লগত প্ৰতিদিন সম্পৰ্কে ময়ো কথা পাতো যে আসলতে আমি প্ৰতিদিন পঢ়ি থাকিলে অসমখন কিমান পিছুৱাই যাব এই কথাটো চিন্তা কৰাৰ সময় আহি পৰিছে প্ৰতিদিনে কোন দিনাখন বাতৰি কাকতত ভাল কথা লিখিছে এজন যে টকা নোপোৱাকৈ চৰকাৰী চাকৰি পোৱা ল'ৰা এজনৰ জীৱন কাহিনী আজিলৈকে লিখিছে যে এইজন তৰকাৰী বেপাৰী ল'ৰা চৰকাৰী চাকৰি পালে গতিকে অসমৰ সকলো ল'ৰাই পঢ়িব লাগে কবাত লিখিছে নেকি গতিকে প্ৰতিদিনৰ ওপৰত মানুহৰ বহুত খং আছে মই জ্বলাই দিয়া অগণতান্ত্ৰিক কামক মই সমালোচনা কৰোঁ কিন্তু মই ভাবো যে অসমৰ ৰাইজে প্ৰতিদিন পঢ়া বাদ দিব লাগে এই অগণতান্ত্ৰিক কাৰ্যৰ বাবে মই একো ব্যৱস্থা নলওঁ কাৰণ এতিয়া মই প্ৰাৰ্থী এজন আৰু প্ৰতিদিন জ্বলাই দিব পাৰে প্ৰতিদিন কিবা কৰিব পাৰে আৰক্ষীত প্ৰতিদিনে কেছ দিয়ক প্ৰতিদিনৰ যি ক'ব লগা আছে প্ৰতিদিনে গৈ কওক কিন্তু চিম্পেথি লোৱাৰ সময় প্ৰতিদিনৰ পাৰ হৈ গ'ল অসমৰ মানুহে প্ৰতিদিনৰ প্ৰতি এক বিন্দু অসমৰ মানুহৰ সহানুভূতি নাই এতিয়া কালি আকৌ জপিয়াব ষ্টুডিঅ'ত মোৰ কথা কৈ পেলাই কিন্তু মোৰ কোনো আপত্তি নাই কাৰণ প্ৰতিদিনৰ লগত যুঁজ কৰিয়ে মই ৰাজনীতি কৰিছোঁ আৰু মই কৰি থাকিম কাৰণ প্ৰতিদিনৰ পেপাৰৰ যিটো সাংবাদিকতা অসমৰ স্বাৰ্থৰ বিৰুদ্ধে এইটো অসমৰ আজি শিৱসাগৰ কিয় বেয়া পালে তাৰমানে এজন কেণ্ডিডেটৰ গালি গালাজ কৰি লিখিছিলে পেপাৰে এজন কেণ্ডিডেটৰ গালি গালাজ কৰে নেকি কওকচোন পেপাৰে কোনোবা প্ৰাৰ্থীক সমৰ্থন কৰে নেকি নিশ্চয় কোনোবা এজন কেণ্ডিডেটৰ কথা বেয়াকৈ লিখিছিলে কেনেকৈ লিখিব বেয়াকৈ তেওঁলোক পেপাৰ যদি সকলোৰে কথা সমানে লিখিব লাগিব নে আজি মোৰতো শ্ৰাদ্ধই উঠাই থাকে ৰাতিয়ে দিনে আৰু এতিয়া মোক প্ৰশ্ন সুধি মোৰ পৰা কি চিম্পেথি পাব ৰাতিয়ে দিনে মোৰ শ্ৰাদ্ধ উঠাই নাথাকে জানো মোৰ দেউতা মা ল'ৰা ছোৱালী কাকোৱেতো এৰি দিয়া নাই দিছে নেকি কাৰোবাক